Hello friends, সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। অলপ দিন আগতে মই এটি ভিডিঅ' আপলোড কৰিছিলোঁ। মোৰ জীৱনৰ কিছু কথা কৈছোঁ। মই বৰ্তমান ক'ত থাকোঁ, মোৰ হাজবেণ্ডে কি কৰে আৰু তেনেকৈ লাভ ষ্টৰীৰ বিষয়ে কোৱা নাছিলোঁ। আৰু বহুতে সুধি আছিলে যে মোৰ লাভ ষ্টৰীটো ক'ব। লাভ ষ্টৰীটোৰ বিষয়ে কি ক'ম, একদম বৰিং আমাৰ লাভ ষ্টৰী। কাৰণ ক'তো ঘূৰিব যাব নহ'ল, ক'তো ডেটিং কৰিব নোৱাৰিলোঁ। মোৰ মানুহজনৰ নাম হৈছে দীপক বৰুৱা লিখে। আৰু তেখেত মই কৈছোঁৱে কি কৰে, এজন ট্ৰাক ড্ৰাইভাৰ হয়। গতিকে এই যে আমাৰ ৰাস্তাৰ কাষত দোকান আছিলে, সৰু আৰু দোকান, তাতে চাহ ভাত এনেকৈ ৰুটি চুটি যে বিকে, তেনেকুৱা দোকান, আৰু ৰাস্তাৰ কাষত যে থাকে দোকানবিলাক, তেনেকুৱা দোকান আছিলে। তাত মই আৰু মোৰ মা থাকোঁ। তো তেনেকেই আমাৰ দোকান দিব যেতিয়া ষ্টাৰ্ট হৈছিলে, নাই বুলি ক'লেও মই ক্লাছ 8 মানত ষ্টাৰ্ট হৈছিলে আমাৰ দোকানখন দিয়া। তেনেকেই তেতিয়াৰ পৰাই চিনাকি। ফাৰ্ষ্ট যেতিয়া দোকানখন দিয়া গৈছিলে তেতিয়া তেনেকৈ ট্ৰাক ৰখিছিলে আমাৰ দোকানত। তাৰপিছত ৰখি পেলাই তেনেকেই চিনাকি। কিন্তু তেখেতে বোলে তেতিয়াৰ পৰাই মোক লাইক কৰিছিলে, আৰু কিন্তু মই নাজানো। এনেই কথা পাতো আহে। আমাৰ মায়ে মানে বহুত ভাল পাইছিলে। আৰু কি হয়, দোকানত যিবিলাক গাখীৰ বিক্ৰী হয় চাহৰ কাৰণে, গাখীৰৰ যিটো সৰ, সেই সৰটো মায়ে থৈ দিছিলে তেখেতে আহিলে খাব, মানে ভাল পাইছিলে। আৰু মানে বহুত ফূৰ্তিয়াল যে মানুহজন, সেইটো কাৰণে মোৰ মায়ে ভাল পাইছিলে, তেনেকুৱা আৰু। তো মই পঢ়ি আছোঁ ন, গতিকে তেখেতে মোক লাইক কৰিছিলে। আৰু মনে মনে ভাবিছিলোঁ বোলে মই পঢ়ি আছোঁ, গতিকে পঢ়া ছোৱালী মই পাত্তা দিম নে নাই, সেইকাৰণে মোক কোৱা নাছিলে। তো তেনেকৈ মই মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত কলেজ গ'লোঁ। কলেজ যোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ গুচি গ'ল। তাৰপিছত মই ডিগ্ৰীৰ যেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ পাইছিলোঁ, তেতিয়া তেখেতে এদিন দোকানত আহিছিলে। আহি পেলাই মোৰ পৰা নাম্বাৰটো ল'লে। 2 দিনমানৰ পিছত মোক ফোন কৰিছে। তাৰপিছত সেনেকৈ কথা পাতোঁতে কৈছে আৰু মই তোমাক লাইক কৰোঁ, যেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰাই মই ভাবিয়ে লৈছিলোঁ তোমাকেই বিয়া পাতিম বুলি। তেতিয়া মোক কিন্তু প্ৰপ'জ কৰা নাছিলে। তাৰপিছত হয় নেকি, ময়ো লাইক কৰোঁ, কিন্তু এটা কথা মোৰ মানে কি, মোক মায়ে আগতে কৈ থৈছিল যে তহঁতে পুলিচ আৰু ড্ৰাইভাৰক মানে কেতিয়াও ভাল নাপাবি, বাকী যিমান যি ল'ৰা ভাল পোৱা মোৰ কোনো কথা নাই। কিন্তু সেই হিচাপে ময়ো মানে অলপ হেড কৰিছিলোঁ আৰু ড্ৰাইভাৰ আৰু তেনেকুৱা পুলিচ টাইপ মানুহক। আৰু পুলিচবিলাকে আকৌ বেয়াকৈ নাভাবিবা দেই, মানে সেইটো চাকৰি কৰা মানে মানুহক ভাল পাব দিয়া নাছিলে মোৰ মায়ে। সেই হিচাপে মই এই কথা পাতি আৰু কিবা এটা ভাল লাগিছিলে, সেইকাৰণে এই কথা পাতিব আৰু পাত্তা দিয়া নাছিলোঁ, আৰু তেনেকৈ আছিলোঁ। যেতিয়া মই কলেজ লাইফৰ ফাৰ্ষ্ট ইয়েৰ পাইছিলোঁ, তেতিয়া মোক আৰু এজন ল'ৰাই মোক ফ'ল' কৰিছিলে। নাম মেনশ্যন নকৰোঁ বাৰু, মই পাত্তা দিয়া নাছিলোঁ। তেনেকৈ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ গুচি গৈ তেখেতেও ডিগ্ৰীত মোক প্ৰপ'জ কৰিছিলে। আৰু সেইখিনি সময়তে মই তেখেতৰ প্ৰপ'জেলটো একচেপ্ট কৰিছিলোঁ। তাৰপিছত সেইখিনি সময়তে মোৰ হাজবেণ্ডেও মোৰ নাম্বাৰটো লৈছিলে, কথা পাতে। তেনেকৈ মই দুইজনৰ লগতে কথা পাতোঁ। মানুহজনৰ লগত তেনেকুৱা লাভ টাইপ কথা নাপাতোঁ, এনেই আৰু কথা পাতোঁ, ফ্ৰেণ্ডলি হিচাপে কথা পাতোঁ, সেনেকুৱা আৰু। কাৰণ মোৰ বয়ফ্ৰেণ্ড আছিলেই, সেইজন মোৰ কলেজৰে হয়, মোতকৈ 3 বছৰ ডাঙৰ আছিলে, একে কলেজৰে হয়। আৰু মই ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ পোৱা মানে তেখেত মানে ডিগ্ৰীৰ লাষ্ট ছেমিষ্টাৰ আছিল, তেনেকুৱা। সেইখিনি সময়তে তেখেতৰ চাকৰিও হৈছিলে। চাকৰি মানে ডিফেন্সতে চাকৰি হৈছিলে। যিহেতু ডিফেন্সৰ আৰু ড্ৰাইভাৰ মোৰ মায়ে বেয়া পাইছিলে, মোক মানা কৰি থৈছিলে। আৰু মই তেনেকুৱা মানুহকে লগ পাইছিলোঁ ডিফেন্সত কাম কৰা আৰু ড্ৰাইভাৰ। মোৰ লাভ ষ্টৰিটো তেনেকুৱা। তো তেনেকৈ মিছাৰ কথা পাতোঁ। তাৰপিছত তেখেতে, মোৰ যিজন বয়ফ্ৰেণ্ড আছিল, তেখেত গুচি গ'ল চাকৰিত গুচি যোৱাৰ পিছত মানে তেখেতৰ ট্ৰেইনিংটো ইমান হাৰ্ড, মানে মোক ফোন কৰিবলৈ টাইম নাপায়। তাৰপিছত তেনেকুৱা আৰু ফোন নকৰে, কথা নাপাতোঁ। তেতিয়া মানে মই মোৰ যিজন মোৰ এতিয়া মানুহজন মোৰ, তেখেতৰ লগতে মই টাইম পাছ কৰোঁ। কিন্তু মোৰ একদম মানে হেৰি নাছিলে যে মই তেখেতৰ লগত বিয়া হওঁ। মানে সেইফালে মোৰ বয়ফ্ৰেণ্ডৰ লগত মই টাইম ডিপেণ্ড কৰিব নোৱাৰোঁ ন, টাইমটো স্পেণ্ড কৰিব নোৱাৰোঁ। সেইটো কাৰণে মই মোৰ এখেতৰ লগতে মানে কথা পাতি টাইমবিলাক পাৰ কৰোঁ, আৰু তেনেকুৱাকৈ গ'ল। তাৰপিছত তেনেকুৱা তেখেতে মোক টাইম, মানে মোৰ বয়ফ্ৰেণ্ডজনে মোক টাইম নিদিয়ে। তাৰপিছত আৰু এটা মই কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। যেতিয়া মই মেট্ৰিক দিছিলোঁ, মেট্ৰিক দিয়াৰ সময়ত সেইজন মোৰ ফাৰ্ষ্ট লাভ আছিল দেই। মোৰ জীৱনত 3জন মানুহেই আহিছে মোৰ লাইফত। মানে মই বেছি লাইটলি লৈছিলোঁ। মোৰ একদম মানে ফাৰ্ষ্ট থাকেই তেনেকৈ 2-3জন ন,
তো যিজন মোৰ ফাৰ্ষ্ট বয়ফ্ৰেণ্ড আছিলে সেইজন মই ফাৰ্ষ্ট যেতিয়া মেট্ৰিক দি মই লেপটপটো পাইছিলোঁ, সেই লেপটপটো পাওঁতে মোৰ লেপটপটো বেয়া হৈছিলে। তেতিয়া সেই দোকানতে মানে দোকানৰে মানুহ এজনে মোক কৈছিলে যে এনেকৈ এটা ল'ৰা আছে, তোক লেপটপটো ভাল কৰি দিব পাৰে। কিন্তু সিও মানে মোক তেনেকৈ লাইক কৰিছিলে, মানে তেখেতৰ এই কিবা গাড়ী আছিলে, খেৰৰ বেপাৰৰ গাড়ী, ট্ৰাকে আছিলে। তো সেনেকৈ আমাৰ দোকানত চাহ খায়। তো সেই গাড়ীৰ মালিকৰ পুতেক মানে, তো তেখেত কম্পিউটাৰ ইঞ্জিনিয়াৰ হয়, ভাল হয়। কিন্তু সি মানে কি মোক বিয়া পাতিম বা তেনেকুৱা ভাল ভাৱত ভাল পোৱা নাছিলে। তো মোক মানে বহুত হেৰি কৰিলে, পিছত বহুত মানে কি ক'ম, মেণ্টেলি হাৰেছমেণ্ট বহুত কৰে আৰু সন্দেহ কৰে তেনেকুৱা, আৰু সি মোক ধোকা দিছিলে। তো সেইটো কাৰণে তাক মই পিছত ইগন'ৰ কৰিলোঁ আৰু আমাৰ ব্ৰেকআপ হ'ল। সিয়ে মোক ব্ৰেকআপ কৰিছিলে। মই হায়াৰ ছেকেণ্ডেৰী যেতিয়া ফাৰ্ষ্ট পাইছোঁ, তেতিয়া মানে মোৰ মেট্ৰিক দিয়াৰ পিছতে মই লেপটপটো পাইছিলোঁ ন। লেপটপটো পোৱা 2-3 মাহ আছিলোঁ আমি ৰিলেশ্যনত। মই মানে মোৰ সেইজন ফাৰ্ষ্ট লাভ আছিলে আৰু বহুত ভালকৈ ভাল পাইছিলোঁ, কিন্তু তেখেতে মোক ধোকা দিছে, মানে বহুত সন্দেহ কৰে আৰু মানে মোক বহুত কিবা বেয়া ধৰণৰ কথা কয় আৰু মানে বহুত হাৰেছমেণ্ট দিয়ে, এনেকুৱা কৰিবই লাগিব তই, নহ'লে মই এনেকুৱা কৰিম তেনেকুৱা আৰু মই মেণ্টেলি বহুত টৰ্চাৰ হৈছিলোঁ। তাৰপিছত গম পালোঁ বহুত ছোৱালীৰ লগত FIR আছে আৰু মোকো মানে ইউজ কৰিবৰ কাৰণে ভাল পাইছিলে তেনেকুৱা। তাৰপিছত সিয়ে মোক ব্ৰেকআপ কৰিলে, কৈছে তই ইমান দুখীয়া, আমি ইমান ধনী, তোৰ নিচিনা ছোৱালীক আৰু আমি ভাল পাম নেকি, বিয়া পাতিম নেকি, এনেকৈ কৈ কেনে মানে মোক ব্ৰেকআপটো কৰি দিলে। মই বহুত কান্দিছিলোঁ। তাৰপিছত আৰুতো কৈছোঁৱে, যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পাইছোঁ, তেতিয়া মোৰ বয়ফ্ৰেণ্ডজনে মোক ফ'ল' কৰিছিলে, 2 বছৰ মোক ফ'ল' কৰিছে। তাৰপিছত ডিগ্ৰীত মই একচেপ্ট কৰিছিলোঁ, নহয় জানো, ক'লোৱে। আৰু সেই ডিগ্ৰীৰ সময়তে মোৰ মানুহজনেও মোৰ নাম্বাৰটো লৈ আমি কথা পতা ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত মোৰ বয়ফ্ৰেণ্ডজনো চাকৰি পোৱাৰ পিছত ট্ৰেইনিঙত বিজি থাকে, মোৰ লগত কথা পাতিব নোৱাৰে। তাৰপিছত মই মোৰ মানুহজনৰ লগত কথা পাতি থাকোঁ। তেতিয়া আমাৰ মানে লাভ ষ্টৰী ষ্টাৰ্ট হোৱা নাই, তেনেকুৱা আৰু তেখেতে কিন্তু মোক ভাল পায়, কিন্তু মোৰ মনত তেনেকুৱা ফিলিংছ নাছিলে। তাৰপিছত এই যে ফাৰ্ষ্ট মোৰ লাভ কৈছিলোঁ, তেখেত কম্পিউটাৰ ইঞ্জিনিয়াৰ হয়, তেখেতে মোক আকৌ ফ'ল' কৰা হ'ল। এনেকুৱা হয়, আমাৰ ঘৰত মা দোকানত থাকে, মই ঘৰত অকলে থাকোঁ, মোৰ ঘৰত আহি যায়, মোক বহুত টৰ্চাৰ কৰে আৰু তাৰপিছত তেনেকুৱা ইমান টৰ্চাৰ কৰা হ'ল। তাৰপিছত সেই হিচাপে মোৰ বয়ফ্ৰেণ্ডজনকো মই লগ নাপাওঁ, কল কৰোঁ, কয় বিজি থাকে, মোৰ লাইফৰ ভৰসা নাই, কিবা কিবি তেনেকৈ মোক বহুত ক'লে। তেনেকুৱা সময়ত মই কেনেকৈ কওঁ যে তুমি মোক নিয়া, কাৰণ তেখেতে ফাৰ্ষ্ট চাকৰি পাইছে, 5 বছৰ চাকৰিটো ৰেগুলাৰ নকৰালৈকেতো বিয়াৰ কথা ভাবিবই নোৱাৰে, নহয় জানো। গতিকে তেনেকুৱা মানে প্ৰব্লেম হৈ গ'ল। আৰু এই মোৰ ফাৰ্ষ্ট লাভাৰজনে পিছত মোক বহুত টৰ্চাৰ কৰিলে, মানে মই তাৰ লগত মানে বিয়াত বহিব লাগিব, নহ'লে এনেকুৱা কৰিব তেনেকুৱা কৰিব, বহুত মানে ব্লেকমেইল কৰিব ধৰিলে। মই য'তে যাওঁ তাতে মোক লগ ধৰে, তাৰপিছত ঘৰত আহিলে ঘৰত আহি যায়। তাৰপিছত তেনেকুৱা আৰু মানে বহুত প্ৰব্লেমত মানে পৰি গ'লোঁ। তাৰপিছত মই মোৰ এতিয়া হ'ব লগা স্বামীৰ লগত কথা পাতোঁ। তেনেকৈ মানে এদিন বহুত প্ৰব্লেম হৈছিলে। তাৰপিছত তেনেকৈ কান্দি তেখেতৰ ওচৰত মই এইবিলাক কৈছিলোঁ। তেতিয়া তেখেতে কৈছিলে আৰু হ'ব দে, নহ'লে ময়ো তোমাক যেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰাই ভাল পাওঁ, যদি তুমি মোক বিলিভ কৰা তেনেহ'লে মোৰ লগত এনেকুৱা কৰিব পাৰা আৰু যাব পাৰা, মই নিব পাৰোঁ তোমাক, তেনেকুৱা মানে। কিন্তু তেখেতৰ লগত কিবা এটা বিশ্বাস মোৰ জন্মিছিলে, আৰু সেইটো কাৰণে পিছত মানে নিৰুপায় হৈ গৈছিলোঁ। মোৰ বয়ফ্ৰেণ্ডজনো মানে মোক তেনেকৈ কণ্টেক্ট কৰা নাছিলে, মাজত এমাহমান আমাৰ কণ্টেক্ট নাছিলে। তাৰপিছত ব্ৰেকআপ হোৱা নাছিল, কিন্তু তাৰপিছত তেনেকৈ মই মোৰ হাজবেণ্ডৰ লগত তেনেকৈ গুচি গ'লোঁ, মানে সেই আৰু পলাই গ'লোঁ। তো তেনেকুৱা। তাৰপিছত হয়তো মোৰ যিজন বয়ফ্ৰেণ্ড আছিলে ন, হয়তো বহুত মনত আঘাত পাইছে, হ'লেওতো মানে মোৰ প্ৰব্লেমটোতো মই বুজিব লাগিব ন, তেনেকুৱা। এতিয়া মই মোৰ হাজবেণ্ডৰ লগত বহুত খুচ, আমাৰ ৰিলেশ্যনটো এতিয়া 6 বছৰ হ'ল। আৰু এটা কথা, যিহেতু মই ডিগ্ৰীৰ ফাৰ্ষ্ট যেতিয়া ছেমিষ্টাৰ পাইছিলোঁ তেতিয়াই মই বিয়াটো হৈছিলোঁ, মানে পলাই গ'লোঁ। তো তাৰপিছত 1 বছৰ মাজতে ড্ৰপ হ'ল। তাৰপিছত মই আকৌ ক্ষেত্ৰীলৈ গুচি আহিলোঁ। তাৰপিছত মই যিখন কলেজত পঢ়িছিলোঁ, ডিমৰীয়া কলেজ, তাতেই পুনৰ এডমিশ্যন লৈছোঁ। আকৌ মই তাতে ডিগ্ৰী কমপ্লিট কৰিলোঁ। মোৰ হাজবেণ্ডেই পঢ়োৱালে। তাৰপিছত আপোনালোকক মই মোৰ ঘৰটো দেখুৱালে। ঘৰটো বহুত বেয়া আছিলে, অলপ ৰিপেয়াৰিং কৰিলোঁ, এনেকৈ থাকিলোঁ আৰু এতিয়া ইয়াতেই আছোঁ বৰ্তমান। তেখেতে মোক বহুত ছাপোৰ্ট কৰিছে, তো বহুত ভাল। মানে মই ভবা নাছিলোঁ যে তেখেত ইমান ভাল হ'ব, কিন্তু বহুতেই ভাল, মোক বহুত ছাপোৰ্ট দিয়ে এনেকৈ ফ্ৰীলি মানে। আৰু তেখেতে মানে তেখেতৰ মোৰ ওপৰত বিশ্বাস আছে যে মই তেনেকুৱা বেয়া কাম একো নকৰোঁ। ছোৱালী অৱস্থাটো ধৰক মই ইমান বেয়াও নাছিলোঁ, কিন্তু তেনেকুৱা লাইফত চবৰে থাকে ন,
মোৰো আছিলে তো শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকৰ আগত কাৰণ মোৰ হাজবেণ্ডে মোৰ সকলো কথাই জানে সেইকাৰণে মোৰ আপোনালোকৰ ওচৰত ক'বলৈও মানে একো ভয় লগা নাই তো মোৰ লাভ ষ্টৰিটো ঠিক এনেকুৱা প্ৰব্লেমৰ মাজেৰে গ'ল আৰু এটা কথা কওঁ যিজন মোৰ বয়ফ্ৰেণ্ড আছিলে তেখেতৰ লগত কোনো কণ্টেক্ট নাছিলে কাৰণ মোৰ চিমখন মই হেৰি কৰি দিছিলোঁ মানে সেইখন চিম নাই আৰু মানে মোৰ হাজবেণ্ডে সেইখন চিম ভাঙি দিছিলে তাতে আৰু বেলেগে প্ৰব্লেম দিব নোৱাৰে কাৰণ যিজন ফাৰ্ষ্ট মোৰ লাভাৰ আছিলে তেখেতে মোক বহুত টৰ্চাৰ কৰিছিলে ন সি যাতে আকৌ মোক টৰ্চাৰ কৰিব নোৱাৰে তাৰ কাৰণে চিমখন মানে পেলাই দিছিলে সেই হিচাপে মোৰ বয়ফ্ৰেণ্ডজনেও মানে মোক কণ্টেক্ট কৰিব পৰা নাছিলে আৰু অৱশেষত 6 বছৰৰ মূৰত মোক কণ্টেক্ট কৰিছিলে তাৰপিছত সি কৈছে আৰু দে তই যদি তাৰ লগত সুখী আছ পিঠা তেনেকুৱা আৰু এতিয়া আৰু কণ্টেক্ট নকৰোঁ তেখেতৰ লগত তেখেতৰ লাইফটো সুখী হওক হেপী থাকক তাকেই বিচাৰোঁ এতিয়ালৈকে বিয়া পতা নাই বাৰু মই কৈছোঁ ভাল ছোৱালী পাই তুমি বিয়া পাতি লোৱা যিহেতু চাকৰিও কৰা তেনেকুৱা আৰু বৰ্তমান মই মোৰ হাজবেণ্ডৰ লগত বহুত খুচি আপোনালোকক মই তেখেতৰ ফটো দেখুৱাম বাৰু মোৰ বৰ্তমান মানুহজনৰ তেখেত মানে ঘৰত নাথাকে প্ৰায় চ' কেতিয়াবা পাৰোঁ যদি এনেকৈ অন কেমেৰাত লৈ আহিম এতিয়া আপোনালোকক মই ফটো দেখুৱাইছোঁ ঠিক আছে চ' এইটোৱে আছিল মোৰ লাভ ষ্টৰি এনেকুৱা পালে নিশ্চয় জনাব আৰু কিবা যদি আৰু জানিব বিচাৰে নিশ্চয় ক'ব তো আজিৰ ভিডিঅ'টো ইমানেই আৰু আপোনালোকে মোৰ এইটো চেনেলত কভাৰ ভিডিঅ' আৰু ব্লগ আৰু এনেধৰণৰে কিছুমান টপিকৰ ওপৰত ভিডিঅ' পাই থাকিব গতিকে যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো ভিডিঅ' কেনেকুৱা পালে নিশ্চয় জনাব আৰু আমাৰ টিকলা এইটো এতিয়া চাওক এইটো মোৰ টিকলাটো খেলি আছে দেহা ঐ সকলোকে টাটা দিবা তোমাক চাই আছে সকলোৱে এফালে চোৱা নাচাই এইখিনি আছিল ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব তো আজিৰ এই ভিডিঅ'টোৰ পৰা মই বাই লৈছোঁ আৰু এই কাণফুলিযোৰ কেনেকুৱা লাগিছে জনাব দেই যিবিলাকে ছোৱালী চাই আছে মই যে হেৰিত গৈছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলোঁ তেতিয়া মই লৈছিলোঁ এইযোৰ কেনেকুৱা লাগিছে ক'বচোন দেই একদম মানে কমতে পালোঁ 50 টকাতে পালোঁ সেইকাৰণে লৈ ল'লোঁ ভাল লাগিছিলে কিবা 50 টকাতে পালোঁ কাৰণে লৈ ল'লোঁ চ' আজিৰ ভিডিঅ'টোৰ পৰা বাই ফ্ৰেণ্ডছ লাভ ইউ অল